Hey everyone, নমস্কাৰ চাওঁতে বছৰটো শেষেই হ'ল নহয়নে বাৰু মাজতে মাত্ৰ 2-এদিনহে বাকী ৰৈছে গৈ পোৱা নোপোৱাৰ হিচাপ নিকাচ কৰোঁতে কেতিয়া বছৰটো শেষ হৈ থাকিলে গমেই নাপালোঁ বাৰু যি কি নহওক এয়া ডিচেম্বৰ মাহৰ কুঁৱলীৰে ভৰা ৰাতিপুৱাৰ পৰা সকলোকে সুপ্ৰভাত জনালোঁ আৰু মোৰ চেনেললৈ স্বাগতম জনালোঁ আৰু এয়া দেখিছেনে কুঁৱলীৰে একো নেদেখা হৈ আছে আৰু এতিয়া কিন্তু সময় একদম ৰাতিপুৱা নহয় 10টা বাজিছেগৈ আৰু কুঁৱলী কিন্তু এতিয়াও একো নেদেখা হৈ আছে ফ্ৰেণ্ডছ এয়া 12টা বাজি গৈছে আৰু অকণমান এয়া ৰ'দৰ জিলিকনি ওলাইছে আৰু মই আহিছোঁ টেঙামৰা গুটি ছিঙিবলৈ এইডাল দেখিছেনে এই টেঙামৰা পুলিটো মই ঘৰৰ পৰা আনিছিলোঁ আৰু ডাঙৰ হৈছে আৰু এতিয়া গুটিও লাগিছে আৰু ইয়াৰে আজি মই জেলি বনাম আৰু ইয়াত দেখিছেনে গুটিবিলাক পুৰত হৈ গৈছে একদম ছিঙিবলৈ দিগদাৰ হৈছে মোবাইল ধৰি গুটিখিনি মই ছিঙি লওঁ দেই এয়া মই গুটিখিনি ছিঙি আনিলোঁ এইখিনিয়ে ওলাইছে মোৰ টেঙামৰা গুটি বহুত বেছি নাই হোৱা তথাপিতো হ'ব আৰু ঘৰৰে যিহেতু তাকে আজি মই ইয়াৰে জেলি বনাম বুলি ভাবিলোঁ যে টেঙামৰা গুটি জেলি কিন্তু খাবলৈ খুব টেষ্টি হয় আৰু কালাৰটো যে ইমান ধুনীয়া হয় ইয়াত দেখিছেনে কালাৰটো একদম মাৰ্কেটৰ জেম জেলিৰ নিচিনা হৈছে ইয়াতে কিন্তু মই কোনো ধৰণৰ ফুড কালাৰ এড কৰা নাই কিন্তু তথাপিতো ইমান ধুনীয়া কালাৰ হৈছে আৰু যিহেতু বেলেগ একো ইয়াতে অন্য বস্তু এড কৰা নহয় কেৱল চেনিহে সেইকাৰণে এয়া হেল্ডিও হয় প্ৰথমতে মই এয়া জেলি বনাবৰ কাৰণে গুটিখিনি ভালদৰে ধুই ল'লোঁ ঠাৰিখিনি এৰুৱাই মই এয়া এই গুটিৰ ওপৰত লাগি থকা বাকলিখিনি মই ছেপাৰেট কৰি ল'লোঁ আৰু এয়া মই এটা চচপেন লৈ লৈছোঁ গেছত আৰু ইয়াতে মই টেঙামৰা গুটি বাকলিখিনি দি দিছোঁ আৰু লগতে দি দিছোঁ এইখিনি ডুব যোৱাকৈ একাপ আৰু অলপ বেছি মানে 1.5 কাপ মান পানী দিলোঁ আৰু এয়া যিহেতু মোৰ বস্তু বেছি নহয় পটককৈ সিজি আহিলে প্ৰায় 5-6 মিনিটত মোৰ সিজিয়ে গৈছে আৰু এয়া মই চামুচ এখনেৰে হেঁচি এইখিনি ভাঙি দিছোঁ আৰু ইয়াতে যিখিনি ফেন ওলাইছে সেইখিনি মই কাঢ়ি দিছোঁ কাৰণ ফেনখিনি থাকিলে ভাল নালাগে ৰংটোও ভাল নহয় মই ইয়াৰে ৰসখিনি এতিয়া চেকি ল'লোঁ চেকনি এখনেৰে আৰু এয়া অকণমান চামুচ এখনেৰে মই এইখিনি হেঁচি দিম যাতে পূৰা ৰস ইয়াৰ পৰা ওলাই আহে ফ্ৰেণ্ডছ এয়া দেখিছেনে মোৰ ৰস কিন্তু বহুত বেছি নোলালে প্ৰায় 1/2 কাপ মানহে হ'ব চাওকচোন এয়া আৰু এইখিনি সিঠাখিনি আৰু সেয়ে ভাবিলোঁ মই এইখিনি পেলাই দিয়াতকৈ মিক্সিত মই এইখিনি পেষ্ট বনাই ল'ম আৰু এইখিনিও মই ব্যৱহাৰ কৰিম ইয়াতে দি দিম মই অকণমান পানী আৰু এতিয়া মই মিক্সি চলাই দিম ফ্ৰেণ্ডছ এয়া দেখিছেনে এইখিনি মই সিঠাখিনি পেষ্ট বনাই ল'লোঁ কিমান ধুনীয়া কালাৰ হৈছে এয়া আৰু এইখিনি মই এতিয়া গিলাচ এটাত উলিয়াই ল'ম আৰু গিলাচত উলিয়াই লোৱাৰ কাৰণটো হ'ল ইয়াৰে জোখটো পাবলৈ আচলতে সমান পৰিমাণৰ ইয়াতে মই চেনি যোগ কৰিব লাগিব আৰু এয়া দেখিছেনে আধা গিলাচতকৈ অকণমান বেছি আৰু পেষ্টখিনিতে মই এতিয়া এই ৰসখিনিও মিলাই দিম কাৰণ যিহেতু বস্তু কম সেইকাৰণে গোটেইখিনি মই আজি ব্যৱহাৰ কৰিছোঁ আৰু এয়া দেখিছেনে প্ৰায় এগিলাচে আৰু মোৰ এয়া ৰস ওলালে আৰু এতিয়া মই সেই একেখন চচপেনতে এইখিনি বহাই দিলোঁ আৰু অকণমান মিক্সি জাৰটো আখলি পেলাই ইয়াতে পানী দি দিছোঁ আৰু তেনেই অকণমান যে সেইকাৰণে পটককৈ উতলিবলৈ আৰম্ভ কৰিলেই আৰু ইয়াত দেখিছেনে ফেন ওলাবলৈ আৰম্ভ কৰিছে ফেনখিনি কিন্তু কাঢ়ি থাকিব লাগিব আৰু ইয়াতে মই দি দিম সমান পৰিমাণৰ চেনি দিব লাগে অৱশ্যে মই কিন্তু একদম পূৰা এগিলাচ চেনি দিয়া নাই এগিলাচতকৈ অকণমান কম হ'ব ইয়াতে দি দিলোঁ মই চেনি আৰু এতিয়া লৰাই থাকিব লাগিব এয়া উতলিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া মই ইয়াতে দি দিম এচামুচ নেমুৰ ৰস ভিনেগাৰো দিব পাৰে আপোনালোকে মই কিন্তু নেমুৰ ৰসেই দি দিছোঁ আৰু এয়া লৰাই চৰাই আছোঁ আৰু ইয়াৰে ফেনবোৰ কাঢ়ি আছোঁ দেখিছেনে কিমান ফেন ওলাইছে ফেনবোৰ থাকিলে আচলতে ৰংটো ভাল নহয় ফ্ৰেণ্ডছ এয়া দেখিছেনে আজি মানে মই জেম বনাওঁতে দেউতাই মই হেল্প কৰি দিলে দেই মই নেমুৰ ৰস চেপি আছিলোঁ দেউতাক ক'লে দেউতা অকণমান লৰাই দিয়াচোন দেউতাই মানে লৰাই দিছে আৰু দেউতাই কিন্তু চাহো বনাব নাজানে এইমাত্ৰ দেউতাই যি একাপ মানে মোক চাহ বনাই খোৱালে আচলতে মোৰ চাহ একাপ দেখুৱাব লাগিছিলে কি চাহ বনাই খোৱালে আজি মোক দেউতাই মানে আৰু এয়া লৰাই দেউতাই কৈ আছে হৈ গ'ল জেম হৈ গ'ল তোমাৰ আৰু এয়া দেখিছেনে ফ্ৰেণ্ড ডাঠ হ'বলৈ ধৰিছে আৰু এতিয়া মই এয়া চেক কৰি চাম বনিছেনে নাই বাতি এটাত এয়া পানী লৈ লৈছোঁ আৰু এয়া দেখিছেনে টোপটো যদি মানে ধুনীয়াকৈ থাকি যায় তেতিয়াহ'লে জেম ৰেডি কিন্তু এয়া অকণমান বিউপি গৈছে আৰু অকণমান হ'বলৈ দিম এয়া দেখিছেনে প্ৰায় 1-2 মিনিটমান থকাৰ পিছত এতিয়া কিন্তু হৈছে মোৰ এয়া জেম
এয়া দেখিছেনে টোপটো থাকি গৈছে আৰু এয়া জেলি হৈ গৈছে। এয়া মোৰ জেম ৰেডি হৈ গ'ল। এয়া মই এতিয়া গেছ অফ কৰি দিম আৰু ঠাণ্ডা হোৱাৰ পিছত এয়া বটলত ভৰাবৰ কাৰণে একদম ৰেডি হৈ গৈছে। দেখিছেনে ফ্ৰেণ্ডছ, কালাৰটো কিমান ধুনীয়া হৈছে। আৰু এয়া মই এতিয়া বটল এটাত ভৰাই ল'ম। ফ্ৰেণ্ডছ, ভিডিঅ'টি চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। যদি চাই ভাল লাগিছে তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।